নমস্কাৰ। এয়া আপোনালোকক আজি এটা নতুন ৰেচিপি দেখুৱাব খুজিছোঁ। মই প্ৰথমতে দেখাইছোঁ পানীলাও। এই পানীলাও আপোনালোকে সকলোৱে চিনি পায় আৰু এই পানীলাওৰ পৰা সুন্দৰ ৰেচিপি এটা। এইটো বৰ ধুনীয়া লোকেল পানীলাও আৰু এই পানীলাওটো মোৰ বন্ধু বাপনে দিছিলে আৰু এই পানীলাওটোৰ পৰা মই এটা নতুন ৰেচিপি আপোনালোকক শিকাম আৰু আপোনালোকে চাওক যে পানীলাওৰ পৰা আপোনালোকে বহুতো বেলেগ বেলেগ ধৰণৰ ব্যঞ্জন খায়, কিন্তু আজি পানীলাওৰ পৰা আপোনালোকক এটা বেলেগ ৰেচিপি শিকাম। খুব সুন্দৰ ৰেচিপি। তাৰ আগতে মই দেখুৱাই লৈছোঁ, এইটো পানীলাও মই কাটি লৈছোঁ। এটা বেলেগ পানীলাও মই সুন্দৰকৈ কাটি লৈছোঁ আৰু এই কাটি লৈ এনেকৈ ৰাউণ্ডকৈ কাটি লৈছোঁ। মই সেই বস্তুটো আপোনালোকক দেখাইছোঁ। এইটো ৰাউণ্ডকৈ কাটি লৈছোঁ। এয়া পানীলাওটো আপোনালোকে দেখা পাইছে। এই পানীলাওটো ৰাউণ্ডকৈ এনেকৈ পাতলকৈ কাটি লৈছোঁ আৰু ইয়াত এটা মই পেষ্ট বনাইছোঁ। এই পেষ্টটোত আছে মোৰ পিঠাগুড়ি, অলপ আটা দিছোঁ, আটা গুড়ি, পিঠাগুড়ি অলপ বেছি পৰিমাণে, তাৰপিছত আটা অলপ দিছোঁ কাৰণ অলপ সেই বস্তুটো আঠা মাৰি ধৰিবলৈ আটা অলপ দিছোঁ। তাৰপিছত অকণমান মই জিৰাৰ গুড়ি দিছোঁ আৰু মই দিছোঁ হালধি গুড়ি আৰু নিমখ। তাৰপিছত মই এইটো পেষ্টটো বনাই লৈ তাতে মই এনেকৈ জুবুৰিয়াই দিছোঁ। এই ৰাউণ্ডকৈ কটা এই পানীলাওখিনি মই তাতে দিছোঁ আৰু তাৰপিছত মই গৰম কেৰাহীত বহাই দিছোঁ আৰু গৰম কেৰাহীত বহাই দিয়াৰ পিছত ইমান ধুনীয়া এটা ৰূপ লৈছে। আপুনি প্ৰথমতে চাই লওক। মই এয়া দেখাইছোঁ। এয়া চাওক, এয়া চাওক। লগতে মই কেইটামান এইখিনিত লগত কেইটামান সৰু বেঙেনাও মই এটা বেঙেনা ঠাৰিৰে সৈতে মাজতে ঠাৰিডাল আছে, ঠাৰিৰে সৈতে মাজত মই 4 ভাগ কৰি তেনেকৈ ইয়াত জুবুৰিয়াই ভাজিছোঁ। সেইটো এটা বেলেগ ৰেচিপি। ইয়াৰ লগতে আপোনালোকে খাব পাৰে একেটা পেষ্ট যিখিনি আপুনি বনাইছে। কিন্তু এবাৰ আপুনি এইটো খাই চাওক, এবাৰ আপুনি সুন্দৰভাৱে খাই চাওক আৰু মই কৈছোঁ যে আপুনি সদায় পানীলাওৰ এনেকুৱা বৰ খাবলৈ আপুনি মন মেলিব আৰু বজাৰৰ পৰা পানীলাও সদায় আপুনি আনিব। এইটো কিন্তু আপুনি কোমল পানীলাও হ'ব লাগিব আৰু এইটো ঘৰুৱা হ'লে বেছি ভাল। কোমল পানীলাওৰ পৰা আপুনি এই ধৰণৰ সুন্দৰ এটা ৰেচিপি খাব পাৰে আৰু এনেধৰণৰ ৰেচিপিয়ে আপোনাৰ ল'ৰা ছোৱালীক দিয়ক, ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ খাব আৰু আপুনি কোনোবা আলহী আহিলেও পৰিৱেশন কৰক। মই আকৌ এবাৰ দেখুৱাইছোঁ। এয়া এনেকুৱাকৈ আপুনি সুন্দৰ বাতি এটা তেনেকুৱা পেষ্ট এটা বনালে আপুনি সেইটো তেলত জুবুৰিয়াই ভাজক। এনেকৈ আপুনি কাটক, ৰাউণ্ডকৈ পানীলাওটো কাটক আৰু এটা পানীলাও মই থৈ দিছোঁ অহাকালিলৈ। গতিকে আপোনালোকেও খাওক আৰু এনেধৰণৰ এটা সুন্দৰ ৰেচিপি খাই নিশ্চয় ভাল পাব। ধন্যবাদ। আৰু যদি ভাল পাইছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।